হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু লগতে মোৰো ভাল। এতিয়া দেখিছে মই কি পিন্ধি আছোঁ। এতিয়া কলেজ যাব ওলাইছোঁ, গতিকে সেইকাৰণে পিন্ধিছোঁ বাৰু। আজি মই ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। গতিকে আজি ব'লক। কিনিলোঁ আৰু তাই চেণ্টা বোৰ আনিব গৈছিল, আহি আছে। এতিয়া কলেজৰ গেটখন সোমালোঁ আৰু আহি পানী দিয়া লাগছে। মোৰ বটলটো লৈ লৈছে। ৰাখি যে কিনিছিলোঁ এইজন দাদালৈয়ে, ঠিক তেনেকুৱা ইমান এটা নিয়ম কৰা নহ'ল, যিহেতু দাদা ক'ৰবাত বোলে যাব লগা কাম আছে কিবা, সেইকাৰণে ৰাখিডাল পিন্ধাই দিলোঁ আৰু তেনেকৈ। দেখাই দিছোঁ দাদাৰ কেনেকুৱা লাগিছে। লৈ ল'লোঁ আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মানসনিকাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু যিমান পাৰে মানে হোৱাটছআপত ষ্টেটাছ লগাই দিয়ক। চবেতো আজিকালি হোৱাটছআপ ষ্টেটাছ মানে ছ'চিয়েল মিডিয়াটো শ্বেয়াৰ কৰিব আৰু তো ভিডিঅ'টো শেষলৈ চাই যাওক। এইটো যদি মই পুৰা গেমত ব্যস্ত আৰু গতিকে ভিডিঅ'টো আজি এতিয়া সমাপ্ত কৰিছোঁ।